যোৱা 29 মে তাৰিখে চৰকাৰী এক নিৰ্দেশ আহিছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ ষান্মাসিকসমূহত অৰ্থাৎ ছেমিষ্টাৰসমূহত 75% এটেণ্ডেঞ্চ নাই আৰু কোনো বিষয়ত বেগ আছে তেনে ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ পৰৱৰ্তী যিবিলাক ষান্মাসিক সেই ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়াত বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে এই সিদ্ধান্তটো দৰিদ্ৰ শিক্ষাৰ্থীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ পৰিপন্থী। আমি ক'ব বিচাৰোঁ যে আগতে যিসকল বিধায়ক আৰু যিসকল সাংসদৰ বিধানসভা বা লোকসভাত তেওঁলোকৰ উপস্থিতিৰ হাৰ তুলনামূলকভাৱে কম, তেওঁলোকৰ যিবিলাক অতিৰিক্ত সুবিধা পায় অৰ্থাৎ মোবাইল ৰিচাৰ্জৰ বা যান বাহনৰ যিবিলাক অতিৰিক্ত ধনৰাশি পায় সেই ধনৰাশি আগতে বাতিল কৰক তেনে সাংসদ আৰু তেনে বিধায়কৰ। তাৰপিছত ছাত্ৰ সমাজৰ ওচৰত এনেধৰণৰ সিদ্ধান্তসমূহ লওক। গতিকে এই যি চৰ্ত এই চৰ্ত অতি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ পৰিপন্থী। গতিকে আমি দাবী জনাওঁ যে অতি শীঘ্ৰে এই চৰ্ত আৰোপ কৰিছে এই চৰ্ত বাতিল কৰা হওক। ধন্যবাদ।